আজি আপোনালোকে এই ৰাস্তাখন অৱৰোধ কৰিব লগা কিয় হ'ল? আমাৰ ৰাস্তাটো সবেই দেখিছে কি অৱস্থা চলি আছে। বহুত দিনৰ আগৰ পৰাই মানে ৰাস্তাটো বহুত অৱস্থাটো বেয়া। এইটোৰ কাৰণে মানে দিনে দিনে আমাৰ মাজত কেতিয়াবা এক্সিডেণ্ট, কেতিয়াবা ষ্টুডেণ্টৰ কাৰণে মানে অলপ দিগদাৰ অহা যোৱাত। এইটোৰ কাৰণে আমি মানে অলপ ইয়াত আহিব লগা হৈছে আজি, মানে ৰাস্তাৰ অৱস্থাটো চাই মানে এইটো ভাল কৰিব লাগে। এতিয়া অলপ যাৰ হাতত এইটো কাম আছে, এইটো মানে লিডাৰবিলাক চাই দিব লাগিব এতিয়া। আৰু এইটো ৰাস্তা দি ডাম্পাৰ চলাচল কৰে। এই ডাম্পাৰবিলাক কি কাৰণত এনেকুৱা মানে ডাম্পাৰ চলাচল কৰে? তাতে অভাৰলোড থাকে। এই বিষয়ে ডাম্পাৰবিলাক সদায় মানে অহা যোৱা কৰে বা এইটো মানে অলপ কম কৰিব লাগিব। এইটো ডাম্পাৰ অহা যোৱা কৰি থাকে, এইটো মানে ব্যক্তিৰ কাৰণে বা কিহৰ কাৰণে ইমান মানে চলে বিজনেছ নাকি মই নাজানো, কিন্তু এইটো মানে ৰাস্তাটো চাই অলপ কম কৰিব লাগিব। ধৰ্ণা দিব লগা হ'লে এই ৰাস্তাখন ব্লক কৰিব লগা হ'ল। কাৰণ হ'ল এইটো আমাৰ যিহেতু এই ৰাস্তা বহুত বেয়া কণ্ডিশ্যনত আহি আছে। এতিয়া মানে এইটো ৰাস্তাদি বহুত ছাত্ৰবিলাকো যাই থাকে বা লোকেল মানুহবিলাকো এইফালেদি এই ৰাস্তাটো যিহেতু এইটো মেইন ৰাস্তা, এইটো ৰাস্তাদি বহুত যাই থাকে। কিন্তু এই ৰাস্তা কথা হ'ল এই ৰাস্তাদি বহুত ডাম্পাৰবিলাকো যাই থাকে, ট্ৰেক্টৰবিলাকো বহুত হেভি লোড লৈ মানে যাই থাকে। তাৰ কাৰণে মানে বহুত এক্সিডেণ্ট হৈ থাকে ইয়াতে, সৰু ডাঙৰ এনেকৈ এক্সিডেণ্ট হৈ থাকে। অলপ 2-3 দিন আগতে এটা মানে বহুত চিৰিয়াছলি এক্সিডেণ্ট হৈ গৈছিল। এজন এতিয়ালৈকে মানে হস্পিটেলত আছে বহুত চিৰিয়াছ কণ্ডিশ্যনত, মানে এতিয়ালৈকে চেঞ্চ নাই বুলি শুনা পাইছে। এইটো যেহেতু এই অঞ্চলত দৈনিক অবৈধভাৱে ডাম্পাৰ গাড়ী চলি আছে, বিদ্যালয় চলি থকাৰ সময়তো চলে, প্ৰশাসন বা এই যে আপোনাৰ পৰিবহণ বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়ে নাই, এই সম্পৰ্কে কি প্ৰতিক্ৰিয়া পাব? একচুৱেলি এইটো আমি আগত ইয়াৰ বিষয়ে মানে এটা মেমৰেণ্ডাম দিয়া হৈছিল DC অফিচত একচুৱেলি 3-4 মান্থছ আগত। কিন্তু DC অফিচৰ পৰা একো কিবা লোৱা নাই, গুৰুত্ব লোৱা নাই বা এইটো কামটো কৰি দিয়া নাই। আমি এইটো খুজিছিল মানে এইটো পানী দিব লাগে, যিহেতু ধূলা-বালি বহুত উৰি থাকে, সেইটো কাৰণে পানী দিব দিছিল। কিন্তু এইবিলাকক মানা নাই। আমি লোকেল হিচাপত অলপ পানী দিব চেষ্টা কৰিছোঁ, আমিও ইমান দিব নোৱাৰে, মানে থকা ক'ৰ পৰা পাম এইটোৱে। এতিয়া চৰকাৰক কি আহ্বান জনাব এই ক্ষেত্ৰত? এতিয়া আমি চৰকাৰক ৰিকুৱেষ্ট কৰোঁ যে মানে অতি সোনকালে এইটো ৰাস্তাটো বনাব লাগে। মানে যিহেতু আমাৰ ৰাইজৰ মানুহবিলাক, আমাৰ এৰিয়াৰ মানুহবিলাক যিহেতু ভাল মতন এইটো ৰাস্তা দি যাব পায় বা ছাত্ৰবিলাকৰ স্কুলত যাব পাৰে। এইটো চৰকাৰে যদি কোনো গুৰুত্ব নিদিয়ে আপোনালোকৰ এফৰ ফালৰ পৰা কি ভূমিকা ল'ব? একচুৱেলি আমাৰ এইটো চৰকাৰ আমি ৰিকুৱেষ্ট কৰে যে চৰকাৰে বহুত এইটো মানে একশ্যন লয়, যিহেতু সোনকালে কৰি দিয়ে এইখিনি। আৰু এটা দেখা গৈছে যে আগতে যিহেতু হাগ্ৰামা ব্ৰিজ এটা আছে, সেই ব্ৰিজটো মানে অলপ ক্ৰেক হৈ গৈছে। আৰু তাতে PWD ৰোডৰ পৰা তাতে এটা পোষ্টাৰ লিখা আছে যে 20 টনৰ ওপৰত মাল, 15 টনৰ ওপৰত মাল তাতে লৈ আহিব নোৱাৰে। দেখা গৈছে ডাম্পাৰসকলে 15 টনৰ অধিক মাল কঢ়িয়াই লৈ আহিছে। সেই বিষয়ে কি ক'ব আপুনি? একচুৱেলি আমি এইটো চাই আছে, আগৰ পৰাই মানে হেভি লোডটো চলি আছে। আৰু এইটো লৈ মানে আমি আগত মেমৰেণ্ডামো দিয়া হৈছিল, কিন্তু একশ্যন লোৱা নাই। এই কাৰণে যাৰ কাৰণে এইটো হাগ্ৰামা ব্ৰিজৰ অকল হাগ্ৰামা ব্ৰিজ নহয়, গোটেই ব্ৰিজবিলাকক ক্ৰেক হৈ আছে। এতিয়া অলপ আগতে এটা ব্ৰিজ আছে ৰৌমাৰী ব্ৰিজ, এই ৰৌমাৰী ব্ৰিজৰ এটা ডাম্পাৰ ক'লে মানে বহুত হিলায়। এইটো মোৰ হিচাপত